हेलो गाइस की खबर आशा কৰিছো সকলো ভালে আছে আৰু আজি মই আৰু যাব লৈছো গুৱাহাটী কিহৰ কাৰণে গৈ আছে আপোনালোকক জনাম ভাবিলো এনে ব্লগ বনোৱা নহয় আজি বনাই দিও ইয়া বাজে 5টা বাজে আৰু অলপ টাইম আছে তো আমি যাম আৰু লাহেকে কিহৰ কাৰণে যাও কোত যাও আপোনালোকক গোটেইখিনি দেখাম আৰু য'ত যাব ওলাইছো বহুত ধুনীয়া ঠাই আৰু সকলোৰে চিনাকি obviously চিনাকি হ'ব সো আপোনালোকে চাই থাকিব আৰু ইয়া হে আৰু দেখাম আপোনালোকক কি হয় কি নহয় তাত হেল্ল' গাইজ আহি পালো এতিয়া আমি গৈ আছো এয়া আগত Gauhati University য'ত আজি মই আহিছো Hi guys. So আমি ঘূৰি আছো এতিয়া ইফালৰ পৰা সিফালে কাৰণ এক্সাম ষ্টাৰ্ট হ'বলৈ বহুত সময় আছে সো বহুত সোনকালে আহি পালো সেই কাৰণে আৰু ইফালৰ পৰা ইফালে মানে ঘূৰি আছো অলপ এটা বাজিছে 9টা আৰু 9টাত আমি আহি একদম ৰেডি সো ইয়াত দি আছে বৰষুণ আমাৰ তাত আছিলে বহুত ৰ'দ আৰু বহুত মানে গৰম আৰু ইয়াত একদম বৰষুণ ধুনীয়া ঠাণ্ডা যেটো বহুত ভাল লাগিছে আৰু ইয়াৰ ঠাইবোৰ এনেও বহুত ধুনীয়া হয় আৰু ইমান ডাঙৰকৈ ক'ব পৰা নাই কাৰণ মানে ডাঙৰকৈ ক'ব নোৱাৰি আৰু যেহেতু বহুত ডাঙৰ ঠাই হয় গুৱাহাটী ইউনিভাৰ্চিটি আৰু মোৰ এক্সাম আছিলে কমাৰ্চ বিল্ডিং গুৱাহাটী ইউনিভাৰ্চিটিৰ কমাৰ্চ বিল্ডিং কমাৰ্চ ডিপাৰ্টমেণ্টত আৰু এতিয়া টাইম বহুত আছে সেইকাৰণে অলপ ঘূৰি আছোঁ আৰু আছে ধুনীয়া ধুনীয়া ঠাই যিমান পাৰোঁ আপোনালোকক মই দেখাম আৰু বহুত হেঁপাহ আছিল ইয়াত আহা ইয়াত এবাৰ হ'লেও আহা তো আজি ফাইনেলি সেই হেৰিখিনি পূৰণ কৰিলোঁ আৰু এক্সাম দিবলৈ আহি সেইফালে এটা ৰাস্তা আছে আৰু বৰষুণ ইয়াত কেৱল আপোনালোকে এটা বস্তুৱে দেখা পাব গছ গছনি বিল্ডিং আৰু ৰাস্তা ঢেৰ ৰাস্তা আৰু তাত বাহিৰে আৰু সিমান মানে একো হেৰি নাই কিন্তু ধুনীয়া ধুনীয়া পাৰ্কৰ নিচিনা ধুনীয়া ধুনীয়া ঠাই আছে আৰু এইবোৰ কি ডিপাৰ্টমেণ্ট নাজানো পাৰ্কিং ফৰ কাৰ্ছ কিবা কিবি লিখা আছে আই ডণ্ট ন' কি ইয়া চুপাৰ ধুনীয়া আৰু হয়তো হেৰি ইচ্ছা মানে আজি পূৰণ কৰি চালোঁ আৰু আমাৰ আৰ্টছৰ ডিপাৰ্টমেণ্টটো আৰু মই মানে অকলে পঢ়িলোঁ মোৰ যিকেইজনী অলপ আমি চিনাকি আছিলোঁ তাহাঁতি চব মানে মই জানাত কেইজনমান আৰ্টছ বিল্ডিঙত পঢ়িছে আৰু মই যে কমাৰ্চ বিল্ডিঙত পঢ়িলোঁ এতিয়া আৰু এইটো ৰাস্তা গৈ আছোঁ বহুত ধুনীয়া হয় দেই বহুত ধুনীয়া ঠাই মানে একদম সপোনৰ পঢ়া ঠাই আৰু
আৰু ইয়াৰে হয় জুলজি ইফালে আছে জুলজি ডিপাৰ্টমেণ্ট আৰু ইয়াত একদম কিনকিনীয়া বৰষুণ এইটো জুলজি ডিপাৰ্টমেণ্ট হয় এইখনে হৈছে গুৱাহাটী বিশ্ববিদ্যালয় গুৱাহাটী ইউনিভাৰ্চিটি What a view! কি ধুনীয়া ঠাই বৰষুণ আহিছে পুৰা আজি আহিছোঁ মই মোৰ এণ্ট্ৰেঞ্চ এক্সাম দিবলৈ আৰু সেয়াই আৰু Apa Pak? IST Thank you. Then order.
শেষ হৈ গ'ল আৰু এতিয়া আমি গৈ আছোঁ ঘৰ। আৰু মই কৈ দিওঁ মই কিহৰ এক্সাম দিবলৈ কৈছিলোঁ। মই কৈছিলোঁ LLB 5 years ইণ্টিগ্ৰেটেড, যিটো আমাৰ লৰ এক্সাম আছে সেইটো দিবলৈ কৈছিলোঁ। হা যাওঁ সেয়া আৰু আজি ভিডিঅ'টো ইমানেই আছিলে। আৰু যদি কিবা জানিব লগা থাকে ক'ব, কি জানিব খুজিছিলে। ভালকৈ দেখুৱাব নোৱাৰিলোঁ কাৰণ মানে বহুত হেৰি আছিলেতো, তো দেখাব নোৱাৰিলোঁ। হাল্লা হুল্লা হৈ আছিল আৰু তাতে এইটো পৰিৱেশ নাথাকে ভিডিঅ' বনোৱা।